নমস্কাৰ। কবিতাৰ শিৰোনাম সেই কলেজখন, কবি অপৰ্ণা দত্ত, আবৃত্তিকাৰ ভাস্কৰ জ্যোতি শইকীয়া। সেই 2 বছৰ শংকৰ মাধৱ কনিষ্ঠ মহাবিদ্যালয় কৃত্ৰিমতাৰ পৰা সম্পূৰ্ণ আঁতৰত। ধৰ্মতাৰ বিষয়ে মই নকওঁ বহুত বেছি উন্নত বুলি, কিন্তু মোৰ বাবে পিতৃতুল্য এৰিষ্টটল আৰু মাতৃসদৃশ মাদাৰ টেৰেছাৰ নিচিনা খুব সৰল মনৰ 2জনমান বিজ্ঞ লোকৰ কেন্দ্ৰ। সঁচা ক'ব গ'লে অনিচ্ছ চৰ্তত লোৱা এখন কলেজ, কিন্তু মনৰ পৰা হাৰলৈ চালে সেই কলেজখনত পঢ়াৰ যেন মোৰ সপোন আছিল। চক্ৰবৃদ্ধি সুতৰ দৰে বাঢ়ি গৈছে কলেজখনৰ মৰমবোৰ, আৰু কাবুলীৱালাৰ দৰে অতি আমি বুটলিছো তাৰ স্মৃতিৰ অনুৰণন। তাৰ স্মৃতিয়ে মোক আজিও লাষ্ট বেঞ্চখনলৈ মাতি থাকে। ইংৰাজী ক্লাছৰ ইনচাল্টবোৰে এতিয়াও লাজ দিয়ে। কিয় তুমি ইমান নিলাজ? অসমীয়া ক্লাছত মৰা টোপনিৰ নিচাটো এতিয়াও মেজৰৰ ক্লাছত সোঁৱৰাই থাকো। একোৰ গাৰ জোৰৰ নাৰ্গিছাটোত আজিও যেন মই উচপ খাই উঠো। ৰীণা মেমৰ কথানো কি কওঁ, চাণক্য ছাৰৰ যেন বিপৰীত। ভাল লাগে মেমক, পল চাইন্স যদিও মই ভাল নাপাওঁ। শেষত থাকিলগৈ আমাৰ হিষ্ট্ৰী মেম। প্ৰিন্সিপাল মেমৰ ক্লাছ দিব নোৱাৰিলো একো, য'ত নিহিত মোৰ আত্মগাথা। বহু ইতিহাসৰ সাক্ষীৰ গৰিমা হ'ব শংকৰ মাধৱ কনিষ্ঠ মহাবিদ্যালয়। ভুল নকৰিব, এবাৰ কাষলৈ আহিব, শুনিব বহুতো হেৰুৱা স্মৃতিৰ গুণগুণনি, তপত নিশ্বাস চকুলোৰে ভৰা কাহিনীৰ লগতে অনুভৱ কৰিব এজাক ডেকা গাভৰুৰ প্ৰাণ ভৰা কেৰিলি। লগতে শুনা পাব প্ৰেমৰ মিচিকনি আৰু বিষাদৰ আৰ্তনাদ। কলেজ এৰি ঘৰমুৱা হোৱা বহুতো ছাত্ৰ ছাত্ৰীৰ চকু পানীৰে তিতি থকা সেই মজিয়া, য'ত পুনৰ আহিব নতুন মৰমৰ এনাজনী। চিৰস্মৰণীয় 2 বছৰ, স্মৃতিৰ যুগত এটা কবিতা ভৰ্তি পৃষ্ঠা। অহংকাৰী নাছিলো, লাজৰ অভাৱতে গৌৰৱেৰে চিঞৰিছিলো। ভাল বেষ্ট নহ'লো যদিও বেয়া বেষ্ট হিচাপে কলেজখনক বুকুত ৰাখিবলৈ চেষ্টা কৰিছো। ধন্যবাদ।